তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। বৰ্ণিল বসন্ত বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব কিছু সময়ৰ পিছত। আজি 23 মাৰ্চ 2024। তাৰমানে আপোনাৰ আজি হৈছে 23 তাৰিখ, অহাকালি 24 তাৰিখ ৰবিবাৰ, আৰু অহাকালিৰ পৰা আমাৰ তিনিদিনীয়া দেউল মহোৎসৱ আৰম্ভ হ'ব। তো এইবাৰ চৈতৰ মাহ যিকৈ এইবাৰ চৈতৰ মাহত তাৰমানে তিনিদিনীয়া কাৰ্যসূচী হয় দেউলৰ। এনে ফাগুনৰ মাহ যদি পৰিলে হয় তেনেহ'লে 4 দিন 5 দিন এনেকুৱা হয়, কিন্তু এইবাৰ বুঢ়া দেউল বুলি কোৱা হয়। সেইকাৰণে এইবাৰ আপোনাৰ নতুনকৈ এইটো শোভাযাত্ৰা ওলোৱা হৈছে বৰপেটা বিলতাৰী হাতীৰ পৰা। আৰু বিলতাৰী হাতী হৈ এনেকেন কীৰ্তাং হৈ এনেকেন ওলাই মতে আৰু বিলতাৰী হাতী এই ৰাসলৰ থানক লগি ইয়াকলৈ আহিব। আৰু এনে মই জানামতেদি এইটো যি শোভাযাত্ৰা, এই শোভাযাত্ৰাত তাৰমানে আপোনাৰ মিনিমাম বোলে 45টা নে 46টা দলে তাৰমানে এইটোত যোগদান কৰিছে। আৰু 45টা 46টা মানে 46টা ধৰি লওক, 46টা দলে এই যোগদান কৰি এই শোভাযাত্ৰাটো বুলন প্ৰথম এনেকৈ হৈ মাত্ৰ খোজকাঢ়ি এনেকেন কীৰ্তন কৰে হৈ মাত্ৰ এনেকেন আৰু এই জেগাখিনি আহিব তাৰমানে। তো ইয়াত হোলী গীত গাই আছে, অকণমান হোলী গীত চাওঁ আহক। তো ইয়াত আৰু এটা দল আছে, আৰু সেই দলটোক লগি যাওঁ, তেওঁলোকক গীত পৰিৱেশন কৰি আছে, হোলী গীত। বলক চাওঁ আহক। তো বৰ ধুনীয়াকৈ হোলী গীত পৰিৱেশন কৰিছে, গাইছে, বহুত ভাল লাগিছে। আৰু এটা দল আছে, আৰু তাকলৈকে যাওঁ বলক। ইয়াত অকণমান ব্যস্ত আছে, ইয়াৰ পৰা অকণমান আৰু এটা বেলেগ আৰু দল আছে, তাকলৈকে যাওঁ।
তাৰমানে ৰেডি হৈছে আৰু এই যাত্ৰাটো আৰম্ভ হ'ব আৰু সেইকাৰণে চব মানুহবিলাকক তাৰমানে এনাউন্সমেণ্ট কৰি মাতি থকা হৈছে। আৰু এইটো হৈছে আপোনাৰ মাৰোৱালী সমাজ বৰপেটা ৰোডৰ পৰা আহিছে, এওঁলোকে ইয়াত ভাগ ল'ব। এই মানে দলবিলাক তাৰমানে অলৰেডি এই এনেকৈ তাৰমানে বুলি যাই আছে, তাৰমানে একেবাৰে কীৰ্তাংঘৰলৈ এনেকৈ টাউন হৈ বৰপেটা হৈ আৰু এই জেগাতে আহিব তাৰমানে এইবিলাক। তাৰমানে নিজা চবৰে দল আছে না, দলবিলাকৰ নামবিলাক ইয়াত এনেকৈ লিখি অনা হৈছে, যিটো মানুহৰ যিটো দলৰ যিটো নাম আৰু যেনে এইফালে আহি আছে এই দলটোৰ নাম গোৱালী কোচ ৰাজবংশীৰ দল, বেহৰবাৰীৰ পৰা এই দলটো আহিছে। যেনে এইটো দল হৈছে ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ দল, শুৱালকুছিৰ পৰা, এইটো শুৱালকুছিৰ পৰা আহিছে। যিকৈ 45টা নে 46টা দল ইয়াত আহি মাথক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ বৰপেটাতে 22টা দল আছে, মানে 22খান হাতীতো, 22খান হাতীত 22টা দল আছে। তো সেইবিলাকৰ দলবিলাক আহি আছে, মই অকণমান দেখি আছোঁ, পিছফালে আছেতো সেইকাৰণে আগবাঢ়ি যেনে এই এটা শংকৰ মাধৱ মিলিজুলি হোলী দল, এইটো আমাৰ বৰপেটাৰে বুলতাৰী হাতী, যেনে লেখা আছে পিছফালে আপোনালোকে দেখা পাই আছে, শংকৰ মাধৱ সেৱা সমিতি বুলতাৰী হাতী, এটা যেনেকৈ বুলতাৰী হাতীৰ এটা দল। সেইদৰে হিচাপে পিছফালেও এখন পোষ্টাৰত লেখা আছে, যেনেকৈ এইটো শ্ৰী শংকৰদেৱ সমাজৰ পৰা গুৱাহাটীৰ পৰা আহিছে তেওঁলোকে, যেনেকৈ এইটো কোচ ৰাজবংশী দল। আৰু অলপ সময় আছে, আৰু কেইটামান দল আছে, আৰু 2-3টা দল আছে। মই ইয়াৰ পৰা ডাইৰেক্ট কমিটিৰ ওচৰত যাম, কমিটিৰ পৰা কিছু ব্যাখ্যা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকে কি কয়। তো আজি বৰপেটাত বৰ্ণিল শোভাযাত্ৰা আৰম্ভ হৈছে, বৰ্ণিল বসন্ত। আমি আজি গোটেই অসমৰ বহুত জাতি জনজাতিক লৈ আমি মানে আদিবাসীৰ পৰা মাৰোৱাৰী যুৱ সংঘৰ পৰা লৈ গোটেইখিনি ভাষাভাষীক লৈ আমি বৰপেটাৰ হোলী, প্ৰায়ভাগ আমি এটা চেষ্টা দিয়া হৈছে যে বেলেগ ভাষাৰ মানুহ বৰপেটাৰ হোলীটো গাৱাৰ কাৰণে, আৰু সেইটোৱে আমাৰ মানে ভাল প্ৰথম উদ্দেশ্য, যিহেতু আমি বৰপেটাৰ হোলী গাঁৱেই, কিন্তু বাহিৰা জাতিৰ মানুহখিনি ধৰি লওক আমাৰ বৰপেটাৰ হোলী নাগায়। সেইকাৰণে আমি এইবাৰ ফাৰ্ষ্ট হেৰি কৰিছোঁ যে বেলেগ আমাৰ ধৰি লওক ওদালগুৰিৰ পৰা আহিছে ৰাজবংশী দল, বড়ো হেৰি, তেওঁলোকে আমাৰ বৰপেটাৰ হোলী তেওঁলোকৰ ভাষাত কিন্তু গাইছে। সেইকাৰণে আমি এইবাৰ এই কৰিয়ে আমি আৰু এটা শোভাযাত্ৰাখন দিছোঁ, কিয় কালিৰ পৰা আমাৰ বৰপেটাত উৎসৱ হ'ব। তাৰ কাৰণে এখন যেন মানে এটা জাগৰণ বৰপেটাত জাগৰিছোঁ যে আমাৰ দৌল আৰম্ভ হৈছে, এইখিনিয়ে হ'ব। তেখেতক ধন্যবাদ জনাইছোঁ। তো তেখেতৰ ভাষ্য শুনিলে মই আজি আহিছোঁ, এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। যিবিলাকে মোৰ ভিডিঅ' চাই তেনেহ'লে ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব। থেংক ইউ ভেৰি মাছ।